ধ্যানৰ প্ৰয়োজন হয়। সুস্থ শৰীৰত সুস্থ মনেই হোৱা প্ৰকৃত সুস্বাস্থ্য। মন যদি অসুস্থ থাকে শৰীৰ কেতিয়াও সুস্থ হ'ব নোৱাৰে। সেইকাৰণে আমাক প্ৰতিদিনেই 5 বা 10 মিনিটৰ কাৰণে ধ্যানৰ প্ৰয়োজন হয়। এতিয়া অলপ ধ্যান কৰি লওঁ। এতিয়া একাপ পানী লৈছোঁ আৰু তুলসীৰ পাত কেইটামানো দি দিছোঁ। লগতে গোল নেমু ৰস অলপ চেপি দিছোঁ। এতিয়া চেকি ল'ম। চেকি লোৱাৰ পাছত এচামুচ মৌ মিলাই লৈছোঁ। ৰাতিপুৱা মই সদায় খাওঁ, আপোনালোকে খাবচোন, শৰীৰটো ভালে থকাত সহায় কৰে। আপোনালোকৰ যদি আজিৰ ভিডিঅ'টো ভাল লাগিলে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, বেল আইকনটো ক্লিক কৰি দিব। তেন্তে আজিলৈ ধন্যবাদ।